আজি ৰাতিপুৱা উঠিয়ে এটাই প্ৰধান কাম যে বিহুৱানকেইখন অকণমান তিয়াই পেলাই মেলি দিব লাগে, কাৰণ ইহঁতে উঠিলে গা ধুই উঠি বিহুৱানকেইখন ল'ব লাগিব নহয়, তেতিয়ালৈ যাতে শুকাই যায়। আৰু ইয়া হালধি বাকলি গুচাই ল'লোঁ, আৰু এয়া মাহ মই ৰাতি তিয়াই থৈছিলোঁ, ধুনীয়াকৈ সিজি গৈছে। এতিয়া অকণমান যিহেতুকে মোৰ পটা গুটি নাই, গতিকে মই গ্ৰাইণ্ডাৰটোতে অকণমান পিচি ল'ম, বেছি সময় নালাগে। আৰু এয়া মই ৰেডি কৰি থ'লোঁ। আৰু এতিয়া মই কি কৰিম, মই এতিয়া গা ধুবলৈ যাওঁ। আৰু আগতে যিহেতুকে ময়ে গা ধুব লাগিব, গা ধুই আহি মই আচলতে কি জানেনে, আমাৰ যে নিউক্লিয়াৰ ফেমিলিবোৰে বিহুবোৰ কেনেকৈ পাতোঁ তাৰে এটা মই থুলমূল ভিডিঅ' বনাব ওলাইছোঁ গোটেইখিনি। আৰু মোৰ এই ব্লগটোত মই ৰাতিপুৱা উঠি আগতে গোটেই ঘৰ চৰ মচি ল'লোঁ, মচি লৈ এই দেখিলেই নহয় বাকীখিনি কাম কৰিলোঁ, কৰি মই গাটো ধুই ল'লোঁ। ধুই লৈ আমাৰ ল'ৰাটোক দেখিছেনে, টোপনিৰ পৰা উঠিছে, সি কেনেকৈ চকুকেইটা ফুলিয়ে আছে, আৰু তাক অকণমান হালধি, সি যে এইবোৰ কৰি পেলাই বহুত ফূৰ্তি পায়, বহুত আনন্দ পায়। আৰু তাক দেখিছেনে হাঁহিটো তাৰ, সি এতিয়া লগাব, ঠিক চাই লগাই পেলাই ধুব, এসোপামান লগাব। মই জানো বাথৰুমত সোমাই লয়। এতিয়া মই অকণমান ভিডিঅ'টোৰ কাৰণে মই দেখুৱাবৰ কাৰণে অকণমান ইয়াতে লগাই দিলোঁ। এতিয়া সি বাথৰুমত সোমাই যাব, দেখিছেনে কিমান যে ভাল পায় সি। আৰু সি গাটো ধুব গ'ল তেনেকৈ, আৰু গা ধুই আহি বিহুৱান পিন্ধি ল'লে। গামোচাখন দেখিছেনে ৰাতিপুৱা যে দিছিলোঁ শুকাই গ'ল নহয়, সেইখন পিন্ধিলে, নতুন গেঞ্জি পিন্ধিলে। আৰু আমাৰ মানুহজনক গা পা ধুই ধুনীয়াকৈ বিহুৱানকেইখন পিন্ধি ল'লে, গামোচা আৰু গেঞ্জিটো, আৰু পিন্ধিলে। এতিয়া মোৰ 2য় নম্বৰ কামটো হৈছে গোঁসাই থাপনাখন চাফা কৰাটো। আৰু মই গোঁসাই থাপনা চাফা কৰিয়ে লৈছোঁ ৰাতিপুৱাই গা ধুই উঠি। আৰু কৰি লওঁ মই ইয়াতে এভাগ ভগৱানৰ নামত শৰাই আগবঢ়াই দিছোঁ, যাতে নতুন বছৰটো ভালে কুশলে পাৰ হয় সকলোৰে বাবে। আৰু আমি দুয়োটাই গা ধুই আহি বাবুৱে ধুনীয়াকৈ কাপোৰ পিন্ধি ল'লে, বিহুৱানবোৰ গোটেই নতুন গেঞ্জি পেণ্ট সকলোবোৰ পিন্ধি লৈ মোৰ লগত ধূপ চাকি দি আঠি ব্যস্ত হৈ গ'ল। আৰু দেখিছেনে, সি মানে কৈছে, প্ৰথমে সি দিব বিচাৰিছিলে ধূপ চাকি, তাৰপিছত ক'লে নহয় মায়েহে দিব লাগে বুলি পেলাই মোক দিব দিলে। আৰু এটা কথা দুখ লাগিছে, ছোৱালীজনী পঢ়িবলৈ গৈ বাহিৰত থাকিল যিহেতুকে, তাই আজি এই উৎসৱটোৰ পৰা আঁতৰত থাকিলে। তাইলৈ বহুতে মনত পৰিছে আৰু বহুত বেয়া লাগিছে। তাই ৰাতিপুৱাই ফোন কৰি আমাক বিহুৰ শুভেচ্ছা জনাইছে, দূৰৰ পৰাই সেৱা কৰিলে বুলি ক'লে। আৰু তাই মেছৰ পৰা অকণমান হালধি লৈ ৰাতিপুৱা গা ধুই ক্লাছলৈ ওলাই গ'লোঁ বুলি ফোন কৰিছে। বহুতে ভাল লাগিছে, তাই দূৰত থাকিও যে আমাৰ এই নীতি পৰম্পৰাটো অকণমান হ'লেও তাত বজাই ৰাখিবলৈ সক্ষম হৈছে। আৰু মোৰ ল'ৰাটো যিহেতুকে মোৰ বহুতে ভাল পায়, নিজৰ যিবোৰ পৰম্পৰা সেইবোৰ ৰাখিবলৈ সকলো ল'ৰা ছোৱালীয়ে ভাল পায়। আৰু মাক দেউতাকে আমি শিকাব লাগিব নহয়নে। আৰু সি আমাৰ লগতে তেনেকৈ উপভোগ কৰিছে কামখিনি কৰি, বহুত আগ্ৰহী হয় আৰু সি। আৰু মই যেতিয়া ধূপ চাকি দিলোঁ, সেয়া কৰিলোঁ, সিও কৰিলে মোৰ লগতে। কৰি লৈ এতিয়া কি কৰিব সি, মোক কৈছে মই যেতিয়া এতিয়া ধূপটো ঘূৰাবলৈ যাওঁ নহয়, বাহিৰত ধূনা আমাৰ দিয়া নহ'ল যিহেতুকে, মই পদূলি বুলিবলৈ আমাৰ দুৱাৰমুখখনহে, তাত মই দিব গৈছোঁ। আৰু ইয়াতে ভগৱানৰ ওচৰত আমি সকলোৰে মংগল কামনা কৰিলোঁ। আৰু এনেকৈ ধূপ চাকি দি সেৱা কৰি ধুনীয়াকৈ মই ধূপবোৰ বাহিৰলৈ ঘূৰাবলৈ গ'লোঁ। আৰু সি মোক ভিডিঅ' কৰিম বুলি কৈছে, মা তুমি কৰা সময়খিনি মই তোমাক ভিডিঅ' কৰিম। ময়ো মানা নকৰিলোঁ, চাওঁচোন ময়ো। তাৰপিছত এনেকৈ তেতিয়াই ভিডিঅ'টো সম্পূৰ্ণ হ'ব নহয়নে। তাৰপিছত মই এনেকৈ ধূপখিনি দিলোঁ, ধূপ দি উঠি এতিয়া মোৰ শেষৰ কামটো হ'ব যে মই চাহ জলপান যোগাৰ কৰিব লাগিব। ৰাতিপুৱা উঠি মই যেতিয়া মানুহজনেও সেৱা কৰি ল'লে, এতিয়া যিহেতুকে আমি নিউক্লিয়াৰ ফেমিলি নহয় জানো, সেইটো কাৰণে ডাঙৰ বুলিবলৈ আমাৰ মানুহজনে আছে, গতিকে মানুহজনক মই প্ৰথমে সেৱা কৰিলোঁ। তাৰপিছত আনবাৰৰ দৰে এইবাৰো আৰু ল'ৰাটোৱে তাৰপিছত কৰিছে, তাৰপিছত সি মোকো কৰিব। এনেকেই আমি থুলমূলকৈ, আমাৰ যিহেতুকে ইয়াত আইতা ককা বা কোনো বৰ্জনা কোনো নাই, গতিকে আমি এনেকৈ থুলমূলকৈ বিহুখন পাতিলোঁ। আৰু এতিয়া আমাৰ চিৰা জলপান চাহ খোৱাৰ সময় হৈ গ'ল, গতিকে মই সকলোকে, আমাৰ সেৱা পৰ্বটো শেষ হ'ল যেতিয়া, এতিয়া আমাৰ চাহৰ জলপানৰ পৰ্বটো আৰম্ভ হৈ গ'ল। আৰু মই মানুহজনক এনেকৈ চাহ জলপানখিনি ৰেডি কৰি দিলোঁ ৰাতিপুৱাৰ কাৰণে, আৰু দি উঠি আমিও দুয়োটাই একেলগে খালোঁ।